সোণৰ যাদুকৰী কণী। এবাৰৰ কথা, এখন গাঁৱত সুমিত নামৰ এজন খেতিয়ক নিজৰ পত্নী এলিনাৰ লগত বাস কৰিছিল। তাইৰ স্বামী সদায় কামৰ বাবে ওলাই যায় আৰু যিয়ে ৰোজগাৰ কৰি আনিছিল সেয়া দিয়ে সিহঁতৰ জীৱন নিৰ্বাহ হৈছিল। এদিনাখন এলিনাই ক'লে, আমি এনেকুৱাকৈ নিজৰ জীৱন যাপন কৰিম? তুমি কোনো ডাঙৰ কাম কিয় নকৰা? আমাৰতো কোনো সন্তানো নাই, যোন আমি বুঢ়া হোৱাৰ পিছত আমাৰ দেখা শুনা কৰিব আৰু আমাক খুৱাব। আমাক এনেকুৱা কাম কৰা উচিত যাৰ দ্বাৰা আমাৰ বাকী জীৱন আৰামত কাটি যায়। এলিনা এয়া কোৱাৰ পিছত সি নিজৰ মোনা আৰু বস্তু লৈ বাহিৰলৈ ওলাই গ'ল। গোটেই দিন ঘূৰাৰ পিছতো সি কোনো কাম নাপালে। শেষত সি নিৰাশ হৈ জংঘলৰ ফালে গুচি গ'ল। সি ভাবিলে তাতে গৈ কিবা চিকাৰে কৰি লওক আৰু যাৰ দ্বাৰা তাৰ আজিৰ খৰচ ওলাই যাব। সুমেৰ জংঘলত বহুত ভিতৰলৈ গুচি গ'ল। সি এজোপা গছৰ তলত এটা হাঁহ দেখা পালে। সি তাৰ অনুসৰণ কৰিলে আৰু হাঁহটো গৈ জোপৰ পিছফালে লুকাই গ'ল। সুমিত নিজৰ তীৰ মাৰিলে, কিন্তু যেতিয়া জোপৰ ওচৰলৈ গ'ল তো দেখিলে সেই হাঁহটো তাৰ পৰা গুচি গৈছিল। কিন্তু সি যি দেখিলে সেয়াৰ বাবে তাৰ চকু ডাঙৰ ডাঙৰ হৈ গ'ল। সি দেখিলে তাতে জোপৰ ওচৰত 7টা সোণৰ কণী পৰি আছিল। সুমিত সোনকালে সকলো কণী উঠাই নিজৰ মোনাত থৈ দিলে আৰু সেইবোৰক লৈ ঘৰলৈ আহিব লাগিল। এটা এটাকৈ সকলো কণী পৰি গৈ থাকিল। অকল এডাল কণীয়ে তাতে আছিল। আৰু চবতকে আচৰিত কথা এয়া আছিল যে যেতিয়াই এডাল কণী পৰে সেই কণীটো ফাটাৰ লগে লগে এজন ধুনীয়া যুৱক ওলাই আহে আৰু সি তাৰ পিছে পিছে খোজকাঢ়িব লাগিল। সুমিত ভয়ত দৌৰিব লাগিল। তেতিয়া আৰু বাকী 6টা কণী পৰি গ'ল আৰু 6টা ল'ৰা তাৰ পিছে পিছে আহি গ'ল। ঘৰৰ বাহিৰত পোৱাৰ লগে লগে 7 নম্বৰ কণীটোও পৰি ভাঙি গ'ল আৰু তাৰ পৰা আৰু এটা ল'ৰা ওলাই আহিল। 7জন ল'ৰাৰ চেহেৰা একদম একে আছিল। সিহঁতে সকলোৱে সুমিতক প্ৰণাম কৰিলে আৰু ক'লে, আপুনি মোৰ দেউতাৰ দৰে হয়, কাৰণ আপুনিয়ে আমাক পাইছে। এতিয়া আপুনিয়ে কওক কি আমি আপোনাৰ বাবে কি কৰিব পাৰোঁ? সুমিত 7টা যুৱক আৰু ধুনীয়া ল'ৰা দেখি বৰ আনন্দিত হ'ল। তাৰ সকলো ভয় দূৰ হৈ গ'ল। সি এলিনাক গৈ গোটেই কাহিনী ক'লে আৰু সেই সকলো ল'ৰাৰ লগত লগ কৰাই দিলে। তাৰ পত্নীটো ইমান আনন্দিত হ'ল কি তাই সকলো ল'ৰাক সাবটি ধৰিলে আৰু তাইৰ চকুৰ পৰা চকু পানী ওলাই গ'ল, কাৰণ ইমান দিনলৈকে তাই এটা সন্তানৰ বাবে কান্দি আছিল আৰু এতিয়া তাই 7টা সন্তান পাই গ'ল আৰু সেয়াও সকলো একেই দেখাত। আৰু তাই ভাবিব লাগিল কি এতিয়াতো সিহঁতক জীৱনটো কটাবলৈ আৰু কোনো কষ্ট কৰিব নালাগিব, কাৰণ তাইৰ 7টা ল'ৰা আছে আৰু সিহঁতে নিশ্চিতভাৱে আমাক ভালকৈ দেখা শুনা কৰিব। সিহঁত দুজন আনন্দিত হৈ গ'ল। সিহঁতে ল'ৰাবোৰৰ বাবে বৰ সোৱাদিষ্ট খানা বনালে আৰু সিহঁতক খাবলৈ দিলে আৰু আৰাম কৰিবলৈ পঠাই দিলে। কিন্তু সিহঁত দুজন এয়া ভাবিব লাগিল কি আমাৰ ওচৰততো থাকাৰ বাবে ইমান ডাঙৰ ঘৰো নাই। আমি এই বাচ্চাবোৰক ক'ত থ'ম? যেনেকুৱা তেনেকুৱাকৈ এই ঘৰতে আমাক এডজাষ্ট কৰিব লাগিব। ৰাতিপুৱা হোৱাৰ লগে লগে সকলো ল'ৰা মা দেউতাৰ পৰা আজ্ঞা লৈ কাম বিচাৰি ওলাই গ'ল। সকলোৱে 7টা দিশাত ওলাই গ'ল। চবতকে ডাঙৰজন জংঘলৰ ফালে গ'ল। তাতে এজোপা গছৰ তলত নিজৰ চকু বন্ধ কৰি শুই আছিল। তেতিয়াই সি দেখিলে সোণৰ চুলি থকা এডাল ঘোঁৰা তাৰ সন্মুখত থিয় হৈ আছিল। সি তাৰ ওপৰত বহিবলৈ যেতিয়াই গ'ল, ঘোঁৰা তেতিয়াই দৌৰি পলাই গ'ল। সি তাইৰ পিছে পিছে দৌৰিব লাগিল আৰু শেষত ঘোঁৰাক কাবু কৰি ল'লে। তুমি মোক কিয় ধৰিব বিচাৰা? মই কাম বিচাৰি ওলাইছিলোঁ। মোৰ দুখীয়া মা দেউতাৰ ওচৰত বহুত সৰু ঘৰ আছে আৰু মই বিচাৰোঁ কি তেওঁলোকৰ ওচৰত এটা বহুত ডাঙৰ ঘৰ হয় যেন, য'ত সকলো সুখ সুবিধা থাকিব। সেয়েহে মই তোমাৰ ওপৰত উঠি দূৰ দেশত গুচি যাম আৰু তাৰ পৰা ৰোজগাৰ কৰি নিজৰ মা দেউতাৰ বাবে পইচা লৈ আহিম। সোণৰ চুলি থকা ঘোঁৰাই ক'লে, বাছ এয়া কথা, তুমি মোক এৰি দিয়া। যোৱা, তোমাৰ এই ইচ্ছাটো পূৰণ হৈ যাব। কোৱা,
তুমি আৰু কি বিচাৰা? আৰে মই তোমাক কেনেকুৱাকৈ এৰিম? তুমি যেতিয়া ইমান মায়াবী হয় কি তুমি এয়া সকলো 1 মিনিটতে কৰিব পাৰা, তো তুমি মোৰ বাবে কিমান অমূল্য হয়। মই তোমাৰ লগত বিয়া কৰিব খোজো আৰু তোমাক নিজৰ লগত লৈ যাব খোজো। এয়া শুনা পায়ে ঘোঁৰা জোৰে জোৰে চিঞৰিব লাগিল আৰু সি দেখিলে কি তাতে পোহৰ হৈ গ'ল আৰু বিজুলী মাৰিব লাগিল আৰু ঘোঁৰা এজনী ধুনীয়া ৰাজকুমাৰী হৈ গ'ল। তেতিয়া সি তাইক আচৰিত হৈ চাব লাগিল আৰু ক'লে, এয়া কেনেকুৱাকৈ হ'ল মোক কোৱা। ৰাজকুমাৰীয়ে ক'লে, মই এজন যাদুগৰৰ যাদুৰ বাবে মানুহৰ পৰা সোণৰ চুলি থকা ঘোঁৰা হৈ গৈছিলোঁ। কিন্তু সি কৈছিল যেতিয়া মোৰ সন্মুখত কোনো বহুত শক্তিশালী আৰু তেজস্বী মানুহ বিয়াৰ প্ৰস্তাৱ ৰাখিব, তেতিয়াই মই নিজৰ আচল ৰূপত আহি যাম। সেই ল'ৰাটো বৰ আনন্দিত হ'ল আৰু আনন্দৰ লগত তাইক নিজৰ ঘৰলৈ লৈ গ'ল। তাৰ ঘৰৰ নক্সা সলনি হৈ গৈছিল। সুমিত আৰু এলিনাটো আগৰ পৰাই আনন্দত মাতি আছিল আৰু যেতিয়া সিহঁত দুজনক দেখিলে তো আৰু বহুত আনন্দিত হ'ল আৰু তেওঁলোকে ৰাজকুমাৰীৰ লগত তাৰ বিয়া কৰাই দিলে। তেওঁলোকৰ গোটেই পৰিয়াল বৰ আনন্দিত আছিল।